সুৰক্ষিত নহয় ফেসবুক ফেসবুকৰ বিৰুদ্ধে গোপনীয়তা ভংগৰ অভিযোগ একাউণ্টৰ তথ্য যোগান ধৰে আন কোম্পানীক ফেসবুক বৰ্তমানৰ সৰ্বাধিক জনপ্ৰিয় সোশ্যাল নেটৱৰ্কিং সাইট এই ফেসবুকত আছে 2 বিলিয়ন একাউণ্ট হোল্ডাৰ কিন্তু এতিয়া ফেসবুকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ একাউণ্টৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰিছে ফেসবুকে 50 নিযুত একাউণ্টৰ গোপন তথ্য যোগান কেম্ব্ৰিজ এনালিটিকা নামৰ প্ৰতিষ্ঠানক যোগান আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল তথ্য ব্ৰেক্সিট নিৰ্বাচনতো এই তথ্য ব্যৱহাৰৰ অভিযোগ কেম্ব্ৰিজ এনালিটিকাৰ এই কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে কেওফালে বিপদত পৰিছে ফেসবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গো আমেৰিকাৰ সংসদে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে জুকাৰবাৰ্গক এই কেলেংকাৰীৰ পিছতে ফেসবুকৰ শ্বেয়াৰৰ মূল্য যথেষ্ট নিম্নগামী হৈছে এই কেলেংকাৰীত হাঙুৰ খাইছে কংগ্ৰেছৰ নামো কংগ্ৰেছ দলে যোগাযোগ কৰিছিল কেম্ব্ৰিজ এনালিটিকাৰ সৈতে 2019 চনৰ নিৰ্বাচনৰ বাবে কৰিছিল যোগাযোগ क्या कांग्रेस पार्टी अब चुनाव जीतने के लिए डेटा के मैनिपुलेशन ऑफ थेफ्ट पर निर्भर करेगी किस तरह के रास्तों को वो अपनाते हैं सेक्स स्लीज एंड फेक न्यूज क्या कांग्रेस पार्टी हिंदुस्तान के वोटरों को प्रभावित करने के लिए इनके माध्यम से वही रास्ते अपनाने जा रही है लेट मिस्टर राहुल गांधी एक्सप्लेन of late he is quite active on the social media what is the role of Cambridge Analytica in the social media profile of Rahul Gandhi तो अब ये भी बता दें कानून मंत्री कि इतनी अपराधी कंपनी अगर ये है जो फर्जीवाड़ा करती है उनके मुताबिक तो फिर बीजेपी और जेडीयू उस कंपनी को क्यों इस्तेमाल कर रहे थे इसके इंडियन पार्टनर हैं एक और कंपनी कॉल्ड ओवेलिना बिजनेस इंटेलिजेंस ओबीआई और वो चलाते हैं भारतीय जनता पार्टी के अलाइस के सांसद के पुत्र ओबीआई कंपनी का इस्तेमाल जो उनके बिजनेस पार्टनर हैं सीए के किसने किया ये कहते हैं कि देश के गृह मंत्री राजनाथ सिंह जी ने 2009 में किया ইতিমধ্যে ব্ৰিটিছ সংসদেও ফেসবুকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে ব্যুৰো ৰিপৰ্ট আসাম টক্স